哎呦我的妈！哎呦我的妈！ আজি এটা নতুন ভিডিও বনাবলৈ গৈ আছো আৰু ভিডিওটো কি হ'ব এই সবিশেষ আপোনালোক তাত গৈ পেলাই গম পাব আৰু মোৰ লগত আছে জ্যোতিকৰ আমাৰ দাদা তেওঁৰ চেনেলতে এটা ভিডিও বনাবলৈ গৈ আছো আৰু লগত আছে বেলে ভাগিন মোৰ প্ৰিন্স সো আমি গৈ আছো এতিয়া লোকেশন ঠিক কৰা হৈছে ওচৰতে বেছি দূৰত নহয় আৰু তাত গৈ পেলাই আপোনালোক দেখুৱাই আছো বেলেগ নহয় আমি কভাৰ ভিডিও সং এটা বনাবলৈ গৈ আছো আৰু তাত শুটিংটো হৈ যাব और हे बिके कोरियोग्राफ करिबो एखेते कौन है ये लोग कहां से आते हैं আৰু মই লোকেল হিচাপে এটা কৰিবলৈ গৈ আছো আপোনালোকে চাই থাকিব ঠিক আছে আমি তাত গৈ লগ পাই আছো বাই বাই हेलो गाइस আমি বৰ্তমান আহি পাইছো মেইন লোকেশনত আৰু এতিয়া গৈ আছো বহুত গৰম দিছে তথাপিও আমি হার মাৰা নাই আমি ভিডিওটো বনামে আজি কাৰণ এই দুদিন বৰষুণৰ কাৰণে ফটো লব পৰা নাছিলো বেলেগত বা কেনেকুৱা নাজানো আমাৰ ইয়াতে টান বৰষুণ দিছিলে আৰু আজি অলপ ৰ'দ হৈছে ৰ'দ হ'লেও মানে কথা নাই আমি ভিডিওটো আৰম্ভ কৰিম এইফালে ফোন কৰি আছে আমাৰ মানুহখিনি কিমান দূৰত আছে আমি এতিয়া আগলৈ যাম ফিল্ড এখন আছে সকলোক গৈ থাকো আমি মেইন লোকেশন আৰু অলপ দূৰ দূৰ গ'লে পাই যাব আৰু দেখিছে ইয়াৰ ওপৰত ধুনীয়া ধুনীয়া মধুৰিআম লাগি আছে ৱাও ভালে হ'ব চাগে টেষ্টি হ'ব মধুৰিআম আৰু এয়া কি এয়া এই কি মধুৰিআম বহুত লাগিছে এয়া কি হচ্ছে এয়া মধুৰিআম বঢ়িয়া আছে ভালকে পকা নাই পকিব কিন্তু বহুত লাগিছে চাওক আপোনালোকে আমি মানে সৰুতে যেতিয়া সৰু বাবুটো যেতিয়া সৰু আছিলো তেতিয়া সৰুতে মানে বহুত এই ফলটো আমি খাইছিলো শুকাইছিলো টিঙত যেতিয়া মানে শুকাই দিম তেতিয়া শুকাৰ লগে লগে এইটো মানে পকি কিনে এনেকুৱা ভাল লাগে মিঠা এটা ভাল প্ৰটিন পোৱা যায় ইয়াত এইটো কেইদিনমান আগতে মন্দিৰটো পূজা অলপ হৈ গ'ল আমাৰ বাইকৰ যিটো মেলা হয় ইয়াতে বাইকৰ মেলাটো হৈ গ'ল আৰু ইয়াত বিষয়ে আগত ভিডিঅ' বনোৱা হৈছে আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত দেখা পাব তাৰ লিংকটো দিয়া আছে এই ভিডিঅ'টো চাই ল'ব বলকচোন আমি ভিতৰলৈ যাওঁ এতিয়া সো ফ্ৰেণ্ডছ ফাইনালি আমাৰ নাচনীসকল আহি পাইছে এতিয়া আমি শ্বুটিং আৰম্ভ কৰিম আৰু আৰু বাহ দুটো ঘুরি যা মুখ নুঠাবি র নাচি নাচি ওলাই যাবি হ্যাঁ এক সাইডে দুটো গুছি যাবি হ্যাঁ এনেকে লগলি না দুটা লাগিলে নহলে এটা সাইডে ওলাই যাবি ইফালে যাবি এইখিনি মাজত লঘমীয়া ৰাস্তাত নহয়
লাহে 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 সো ফ্ৰেণ্ডছ আমি এতিয়া লোকেশ্যনটো অলপ চেঞ্জ কৰিছোঁ বহুত গৰম দিছে তথাপিও আমি অলপ লোকেশ্যনটো চেঞ্জ কৰি পেলাই গৈ আছোঁ আৰু তাত গৈ পিনি আৰম্ভ কৰিম ভিডিঅ' শ্বুটিং বহুত গৰম দিছে এইফালে আমাৰ গৈ আছে নাচনীকেইজনী তথাপিতো আমি ভিডিঅ'টো কমপ্লিট কৰিব লাগিব আজিৰ দিনটো চ' চাই থাকিব গাইজ অৱশেষত আহি আমাৰ শ্বুটিং প্ৰায় শেষ হ'ব হৈছে চ' ফ্ৰেণ্ডছ আমাৰ শ্বুটিং মোটামুটি শেষ হ'ব হৈছে আৰু অলপ পিছতে শেষেই হ'ব গতিকে এইখিনিতে আপোনালোক জনাই থওঁ যে মই নতুনকৈ এটা চেনেল খুলিছোঁ আশা কৰোঁ আপোনালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগবাঢ়ি যোৱাত সহায় কৰিব ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চ' ফ্ৰেণ্ডছ ফাইনেলি আমাৰ শ্বুটিংটো হৈ গ'ল কভাৰ ছঙৰ এতিয়া আমাৰ আজিৰ দিনটোৰ ভিতৰতে বেছি শ্বুটিং কৰা নাই বেছি হেৰি কৰা নাই লোকেশ্যন লোৱা নাই বাকী লোকেল লোকেশ্যন ইয়াতে আমাৰ শ্বুটিংখিনি শেষ কৰিলোঁ আৰু বিশেষ কাম থকা হেতুকে আমি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু আমাৰ এইখিনিতে নাচনীসকল মানে আমাৰ ডেন্সাৰসকলক দেখাব বিচাৰিছোঁ তেওঁলোকৰ লগত দুটা কথা পাতিব বিচাৰিছোঁ আমাৰ এই ভণ্টি হয় ভণ্টি ভাইটি চ' তেওঁলোকৰ লগত অলপ কথা আপোনালোকক শ্বেয়াৰ কৰিছোঁ এয়া আমাৰ লগত আছে নাচনীসকল হৈছে নামটো কৈ দিয়া ভণ্টি হৈছে জানমণি ৰাভা আৰু ইফালে আছে আমাৰ কৰিম ৰাভা তেওঁলোকে ডেন্সটো পাৰফৰ্মেঞ্চ কৰিলে ত' ভিডিঅ'টো আপোনালোকক শেষত দেখুৱাম বাৰু এডিট কৰাৰ পিছত ত' চাই থাকিব আগলৈ আৰু কেনেকুৱা পালে জনাই থাকিব বাই বাই